হে প্ৰভু দয়াময়, মই আৰু কিমান দুখ কষ্ট সহ্য কৰি আজি কত দিন কত কাল পাৰ হৈ গ'ল, কিন্তু কেতিয়াও ঘূৰি নাহিল মোৰ স্বামী দেৱতা। পৰা নাই বুজিব একোকে মই, কিহৰ আশাত তেওঁ অনাহাৰে অনিদ্ৰাৰে তপস্যাত আপোন পখৰা হৈছে। হে প্ৰভু দয়াময়, মোৰ তোমাৰ ওচৰত এটাই অনুৰোধ, মোৰ স্বামী সৰ্ব বিপদত ৰক্ষা কৰিবা প্ৰভু। জয় শিৱ শম্ভুনাথ, জয় শিৱ শম্ভুনাথ, জয় শিৱ শম্ভুনাথ, জয় হওক দৈত্য ৰাণী কায়াধুৰ, জয় হওক। কোন আপুনি অতিথি ব্ৰাহ্মণ, খন্তেক অপেক্ষা কৰক, আনি লওঁ মই পূজাৰ সম্ভাৰ। নালাগে ৰাণী, এই অৰ্চনা বন্দনা মোক একোকে নালাগে। তোমাৰ এই মংগলৰ কাৰণে মই নিজেই আহি চাপিছো ওচৰ। মোৰ মংগলৰ বাবে? ৰাণী, মই যে একো বুজা নাই বিপ্ৰবৰ, ভালদৰে বুজাই কওকচোন। ৰাণী দেৱ, ভাঙি পাতি কওঁ যদি সকলো কাহিনী, পাৰিবানে শুনি তুমি স্থিৰে থাকিব? হে দেৱ, আপুনি কি ক'ব খুজিছে ভালদৰে বুজাই কওক দেৱ। নানা বিভীষিকা আতংকই যে মোক ধৰিছে আৱৰি, গতিকে দেৱ ৰাণী আপুনি নকৰিব পলম, কওক দেৱ। শুনা তেন্তে দৈত্যপতিশ্বৰী, কওক দেৱ। এই ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে, মোৰ স্বামী, তোমাৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাৰে থাকি হেৰুৱালে নিজ প্ৰাণে নিজৰ দুখে। কি ক'লে দেৱ? হেৰুৱালে হেৰুৱালে প্ৰাণী মোৰ স্বামী দেৱতাই। মোৰ স্বামীৰ একো হ'ব নোৱাৰে, আপুনি মিছা পাতিছে। কোন আপুনি? ৰাণী, এই বিপ্ৰৰ মুখে অসত্য প্ৰচাৰ কদাপিতো নহয় সম্ভৱ। স্বচক্ষে দেখিলো মই তোমাৰ স্বামী। কি দেখিছে দেৱ আপুনি? কি দেখিছে কওক দেৱ, কি দেখিছে আপুনি? এই শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল, সমস্ত দেহা পৰুৱাই ঢাকিলে। ভাবিছা নেকি তোমাৰ স্বামী জীৱিত? এই ভাড়াৰ মই যে এতিয়া অন্তঃসন্তা। এই অৱস্থাত বাৰু মই স্বামীৰ অবিহনে কিদৰে থাকিম কওক দেৱ। মই স্বামীৰ অবিহনে কিদৰে থাকিম? ৰাণী, অযথা বিহ্বলা নকবা তুমি স্বামীৰ কাৰণে। এই ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি তোমাৰ এই গৰ্ভজাত দৈত্যৰ সন্তানক। তোমাৰ এই মংগলৰ কাৰণে এই দেৱৰাজ ইন্দ্ৰ আহি চাপিছে ওচৰ। কি ক'লে দেৱ? ৰাণী, দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ, কিন্তু দেৱ ৰাণী আপুনি নাজানে দানৱৰ চিৰসন্তুহেৰ স্বৰ্গৰাজ দেৱ পুৰন্দৰ। তেনেস্থলত শত্ৰু হৈ দানৱৰ মংগল কামনা কাহানিও দেৱতাই নকৰে ভুল। ৰাণী, এই দানৱক শত্ৰু বুলি কাহানিও ভবা নাই সেই দেৱ পুৰন্দৰে। কিন্তু কি কৰিবা ৰাণী, বাৰে
একেবারে দৈত্যগণে দেবতার কর্মত ঘটাই ব্যাঘাত। এ রানী, দেৱ যাকে তুমি বিপ্র বুলি ভাবিছা মনত, সদমবেখে মই সেই দেব পুরন্দর তোমার এই কল্যাণৰ ক্ষেত্র নিব খোজো তোমাক মই হও স্বর্গপুরীলৈ। তুমি তুমি দেৱ পুৰন্দৰ তোমাৰ স্বামী দেৱতাই স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু সেই দেৱতা সমান। গতিকে দেৱেন্দ্ৰ নালাগে কামনা কৰিব তুমি কয়া ধুলানি মংগল। চোৱা দেৱেন্দ্ৰ, আঁতৰি চোৱা তুমি, আঁতৰি চোৱা দেৱেন্দ্ৰ। মাতা রানী, উচ্চ কণ্ঠে মাতা। প্রহরী দুয়ারি কোনো নাই জীবিত ধরা, অকলকে মৃত্যুদণ্ড দিলে দেবতায় হাতর শিকার আজি মই নেরিম সহজে। প্রতিশোধ পুরাপতি ইন্দ্র দেবর্ষী পরস্তে হরণ করে বলে দেবর্ষী তার লগতে চাইল তুমি কোন এই দৈত্য রমণী রত্মাকে তপস্যা কৰি হিৰণ্য কশিপুৱে অনাহারে অনিদ্ৰাৰে থাকি হেৰুৱালে নিজ প্ৰাণী নিজৰ দুখ। আৰু তেওঁৰে পত্নী কায়াধুৰাণী বৰ্তমান গৰ্ভৱতী সন্তান সম্ভৱা। এই গতিকে গৰ্ভ নষ্ট কৰি অমলাঞ্চে লুপ্ত কৰি দানৱৰ নামে চিৰশান্তি লভিব ইন্দ্ৰই, সমগ্র বিশ্ব। চমৎকাৰ উদ্দেশ্য তোমাৰ বাৰু বাসৱ। জানিব পাৰো নে কোনে দিলে তোমাক এই সমাচাৰ? যাৰ যুগবল আতংকৰ কৰিছে খুচৰাই বিশ্ব ব্ৰহ্মাণ্ডতে, যাৰ যুগবল দেখি যোগেশ্বৰ নিজেই চিন্তিত, সেইহেনে হিৰণ্য কশিব পাৰিবনে বাৰু লিনি যাব ইমান সহজে ধৰাৰ বক্ষৰ? তেন্তে কি তপস্যা তেতিয়া সেই হিৰণ্য কশিপ অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ। বৰ্তমান সন্মানে এৰি দিয়া তুমি কয়াধুৰাণী, তাৰোপৰি বাসৱ যাক তুমি বলেৰে হৰণ কৰি নিব খুজিছা তেওঁৰেই গৰ্ভত বিৰাজ কৰিছে নিষ্পাপ পুৰুষ মহান বৈষ্ণৱ ৰূপী পুণ্য ভাগৱত। নিশ্চয় জানিবা তুমি দেৱ পুৰন্দৰ মক্কলক্ষ দেৱতাৰ প্ৰহাৰেও কিন্তু বিনাশ কৰিব নোৱাৰে সেই মহাবৈষ্ণৱ। ক্ষমা কৰা দৈত্যপতেশ্বৰী,
নাজানিহে মহাদ্ৰোহ কৰিছিল মই সূৰ্য বৈষ্ণৱ। যোৱা ৰাণী সন্মানেৰে তোমাক মই মুক্তি দিলো। দেৱৰ্ষী এতিয়া মই বিদায়হে। দেৱৰ্ষী দেৱৰ্ষী ৰাণী কয় আৰু ৰাণী ৰাণী কৰিলা উদ্ধাৰ আজি তুমি মোক বিপদৰ পৰা। গতিকে দেৱৰ্ষী মোৰ সহস্ৰ কোটি প্ৰণিপাত কৰি মোক গ্ৰহণ। উঠা ৰাণী কয় আৰু নাহে মানে হিৰণ্যকশিপু থাকিবা তুমি মোৰ লগতে। শুনাম নিতৌ তোমাক মই হৰিৰ গুণ নাম। আৰু এয়া শুনা, এ হৰি নামে এ হৰি নামে এ হৰি নামে হৰি নামে কৰি আছে জগতকু উদ্ধাৰ। হৰি নামে হৰি নামে জগতকু উদ্ধাৰ। আহা ৰাণী কয় আহা আহা।